এইদৰে নহ'ব এনেদৰে গোকুলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীবোৰ খাই মোৰ কদাপিও ভোক নিবাৰণ নহ'ব কি কৰা যায় কি কৰা যায় কি কৰা যায় উত্তম অতি উত্তম কংস ৰজাৰ আদেশ মৰ্মে মই কংস ৰজাৰ বাণৰ বৈৰী কৰিব লাগিব নিধন সেইটো গোপবালকসকল অহা যোৱা কৰা ৰাস্তা মোৰ এটি উট আকাশত লগাই আৰু এটি উট মাটিত লগাই প্ৰকাণ্ড গুহা আকৃতি ধাৰণ কৰিম কাৰণ মই